পুনৰ বহিৰাজ্যত অসমৰ যুৱকক ৰেলগাড়ী লাইনত হত্যা কৰি পেলাই থোৱাৰ ঘটনা সংঘটিত হৈছে। যুৱকজন তিনিচুকীয়া জিলাৰ ঢলা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং বৰমুৰা গাঁৱৰ লালু ওৰাঙৰ জ্যেষ্ঠ পুত্ৰ মণ্টু ওৰাং। যোৱা ৩১ ডিচেম্বৰ ২০২৩ তাৰিখে কাম বিচাৰি বহিৰাজ্যলৈ যাওঁতে ৰেলৱে পথৰ দাঁতিত মণ্টু ওৰাঙৰ মৃতদেহ উদ্ধাৰ কৰে ৰেলৱে আৰক্ষীয়ে। জানিব পৰা মতে অন্ধ্ৰপ্ৰদেশৰ বিজয়পাৰা নামৰ ঠাইৰ সমীপত মণ্টু ওৰাঙৰ মৃতদেহ পৰি আছিল। অন্ধ্ৰপ্ৰদেশৰ বিজয়পাৰা ৰেলৱে আৰক্ষীৰ চিকিৎসালয়ত মৃতদেহটো ৰখা হৈছে। এইটো কেৰালা যাম বুলি তাৰপিছত ফোনত যোগাযোগ হৈছিলে আমাৰ। যেতিয়ালৈকে উৰিষ্যা পাল তেতিয়ালৈকে যোগাযোগ হ'ল। ৰাতি উৰিষ্যাত আমাক ফোন কৰিছে, বেলেগ মানুহ ফোন কৰিছে যে তোৰ ককাইটো পাগল হৈ গ'ল বুলি। তো মই ভাবিলোঁ সি অকলে গৈছে। সেই যোনে ফোন কৰিছিলে তাক ক'লোঁ যে মোৰ ককাইটোক যেনেকৈ হ'লেও তহঁতি লৈ যা আমুক জেগাত, বেলেগ মানুহ ৰিচিভ কৰিব, যি লাগে মই তহঁতক দিম, এনেকৈ ক'লোঁ। তাৰপিছত 2 ঘণ্টাৰ পিছত এনেকৈ ঘটনাটো হ'ল। মই তেতিয়া গম নাপাওঁ, মোবাইলটো ছুইচ অফ মানে খোলা আছে, মানে ছুইচ অফ নাই, ৰিচিভ নকৰে। মোৰ মনত ভাবিলোঁ মই কিবা এটা হৈছে বুলি, কেলৈ ৰিচিভ কৰা নাই এনেকৈ ভাবি কালি ৰাতি পুলিচে ৰিচিভ কৰিছে মোবাইলটো। পুলিচ, ৰেলৱে পুলিচ। এতিয়া তেওঁলোকে তাৰ পৰা জনাওঁতে পাগল বুলি কৈছিলে, কিন্তু তোমাৰ দাদা পাগল হৈ জানে? পাগল নহয়। তেওঁ কি কাৰণে গৈছিলে বাহিৰলৈ? বাহিৰলৈ কাম গৈছিলে কেচাৰত। তোমালোকে কি সন্দেহ কৰিছা এতিয়া? এতিয়াতো আমাৰ সন্দেহ হৈছে কোনোবাই ঠেলি দিছে, নহ'লে মাৰি পেলাই দিছে বুলি। মাৰ্ডাৰ। এতিয়া ডেড বডি ক'ত আছে বুলি ক'ব পাৰি? অন্ধ্ৰপ্ৰদেশ। এতিয়া তোমালোকে ডেড বডি আনিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে? ডেড বডি আনিব ছাৰ, আনিব বিচাৰিছোঁ, লেকিন একো আমাৰ তেনেকুৱা সুবিধা নাই আৰু। যোগাযোগ হৈ আছে মানে ডেড বডিটো এতিয়া আৰক্ষীৰ জিম্মাতে আছে তাত? তাত আৰক্ষীৰ জিম্মাতে আছে। কি নাম আছিলে? মণ্টু ওৰাং। আৰু তেওঁ কাক এৰি গৈছে ঘৰত? বৌ আছে, 2টা ল'ৰা ছোৱালী আছে, দেউতা আছে, ভাইটি আছে, বোৱাৰী আছে। বয়স কিমান মান হ'ব? বয়স 32 নিচিনা হ'ব।